লাইভত কোন আছে সকলো জয়েন হৈ যাব লাইভটোত কোন আছে লাইভত সকলো জয়েন হৈ যাব লাইভত সকলো জয়েন হৈ যাব আৰু কোন আছে সকলো এটা মেছেজ কৰিব কোন আছে সকলোৱে লাইভত জয়েন হ'ব কোন আছে সকলোৱে মেছেজ কৰিব লাইভত কোন আছে ৰীতা আহি গলো চাবলৈ থ্যাংক ইউ কোন আছে আৰু ক'ৰ পৰা চাই আছে সকলোৱে মেছেজ কৰিব কোন আছে আৰু ক'ৰ পৰা চাই আছে সকলোৱে মেছেজ কৰিব আৰু মোৰ মাত আৰু পিকচাৰ কোৱালিটি ঠিকে আছে নে সকলোৱে ক'বচোন মোৰ মাতটো শুনা পাইছে নে আৰু আপোনালোকে পিকচাৰ কোৱালিটি কেনেকুৱা আছে ঠিকে আছে নে ক'বচোন শ্বেয়াৰ কৰি দিলো বা থ্যাংক ইউ ডিয়াৰ কোন আছে আৰু ক'ৰ পৰা চাই আছে সকলোৱে এবাৰ মেছেজ এটা কৰি দিব আৰু মোৰ মাতটো শুনা পাইছে নে পিকচাৰ কোৱালিটি ঠিকে আছে নে এবাৰ মেছেজ কৰিব পিকচাৰ কোৱালিটি ঠিকে আছে নে আৰু কোনে ক'ৰ পৰা চাই আছে সকলোৱে এবাৰ মেছেজ কৰিব নগাঁৱৰ দিহিঙৰ পৰা চাই আছো ঠিক আছে সকলোৱে লাইভটো যোনে চাই আছে এবাৰ মেছেজ কৰি দিয়ক ক'ৰ পৰা চাই আছে এটা অল ওকে ঠিক আছে আৰু কোন আছে লাইভত সকলোৱে এটা মেছেজ কৰকচোন দলি শইকীয়া হাই গুড ইভিনিং দলি দীপিকা কলিতা হাই হেল্ল' তৃষ্ণা বৰা মই আছো ৰাখি ঠিক আছে বা শিখামণি ধুনীয়া লাগিছে থ্যাংক ইউ আৰু কোন আছে সকলোৱে লাইভটো লাইক কমেন্ট আৰু এটা শ্বেয়াৰ কৰি দিয়ক সকলোৱে লাইভটো এটা গীতামণি মাত ঠিকে আছে সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিয়ক সোনকালে তেতিয়া সকলো জয়েন হ'ব পাৰিব দলি শ্বেয়াৰ কৰি দিছো থ্যাংক ইউ আজি শ্বেয়াৰ ৰিজাল্টটো আপোনালোকক দিম আৰু আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজো আছে গতিকে আপোনালোক সকলোৱে মোৰ লাইভটোৰ শেষলৈকে থাকক আৰু আপোনালোকক আজি অটোদিনৰ শ্বেয়াৰ কম্পিটিশনৰ ৰিজাল্টটো দিম আৰু আপোনালোকক এটা কথাও জনাম লিপি ডেকা হাই হেল্ল' কাকুমণি চাই আছো ঠিক আছে সকলোৱে লাইভটো এবাৰ শ্বেয়াৰ কৰি দিয়ক সকলোৱে এবাৰ লাইভটো শ্বেয়াৰ কৰি দিয়ক সুমকি পেগু মই আছো দেই ঠিক আছে সুমকি সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিয়ক আৰু কোনে ক'ৰ পৰা চাই আছে এবাৰ মেছেজ কৰিব কোনে ক'ৰ পৰা চাই আছে এবাৰ মেছেজ কৰি দিব পল্লৱী বৰা আজি প্ৰথম চাইছো মই মাজুলীৰ ছোৱালী লখিমপুৰত বিয়া হৈছো মাজুলীত গলে যাম ঠিক আছে পল্লৱী থ্যাংক ইউ আহিবা মাজুলী আহিলে আমাৰ দোকানলৈ আহিবা মাইছানা হাজৰিকা চাই আছো ঠিক আছে দলি শইকীয়া লাভ লাইক দি আছো থ্যাংক ইউ ঠিক আছে সকলো আহিছে লাইভত সকলোৱে লাইভত ক'ৰ পৰা কি কোনে কি কোন জেগাৰ পৰা চাই আছে সকলো এটা মেছেজ কৰিব মই আজি আপোনালোকক কাপোৰ কিছুমান দেখুৱাম যদি আপোনালোকে ভাল পায় বৰ্ষা বৰুৱা ময়ো আছো দেই বা ঠিক আছে মমি দত্ত চাই আছো দেই ঠিক আছে সকলোলৈকে ধন্যবাদ মোৰ লাইভত সকলো জয়েন হোৱাৰ কাৰণে সকলোলৈকে অশেষ ধন্যবাদ আৰু সকলোৱে আপোনালোকে লাইভটো চলি থাকোতে এবাৰ শ্বেয়াৰ কৰি দিব পল্লৱী কলিতা চাই আছো দেই ঠিক আছে সকলোৱে লাইভটো চলি থাকোতে শ্বেয়াৰ কৰি দিব এবাৰ
সকলোৱে লাইভটো চলি থাকোতে এবাৰ শ্বেয়াৰ কৰি দিব ঠিক আছে মই লাইভ আহিছো কমলাবাৰী চাৰিআলি মাজুলীৰ পৰা আমাৰ দোকানৰ নাম গৃহলক্ষ্মী আপোনালোকে অনলাইনত কাপোৰ ল'ব পাৰিব যদি আপোনালোকে মই দেখুৱা কাপোৰ ভাল লাগে তেতিয়াহলে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোৰ নাম্বাৰটোত আপোনালোকে পঠাই দিব তেতিয়াহলে আপোনালোকৰ কাপোৰযোৰ মাজুলীত হলে আপোনালোকে ঘৰতে ল'ব পাৰিব আৰু মাজুলীৰ বাহিৰত হলে আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব আজি আপোনালোকক প্ৰথমতে দেখাও কেইজনমান নৱনীতা বৰুৱা যোৰহাট ঠিক আছে প্ৰথমতে আপোনালোকক দেখাও খাদি কটনৰ কেইজনমান কাপোৰ উকা খাদি কটনৰ এনেকুৱা কাপোৰ বহুতে বিচাৰি আছিল আসলতে কিছুমানে এমব্ৰয়ডাৰী কৰিবৰ কাৰণেও বিচাৰে বা এনেকে পিন্ধিও কিছুমানে ভাল লাগে সব এনেকুৱা খাদি কটনৰ আপোনালোকে বহল হাল হয় কাপোৰযোৰ এটো আছে আপোনাৰ ডাৰ্ক পিংক কালাৰ এনেকে দহি কৰা থাকিব উকা হয় সেটটো দেখা পাইছে নে কি হ'ব এটো পিয়াজি কালাৰ হ'ব পিংক নহয় পিয়াজি কালাৰ হ'ব হিসনে জুনমণি ভাগৱতী চাই আছো ঠিক আছে অংকিতা মহন্ত চাই আছো দে ঠিক আছে সকলোৱে মাত্ৰ লাইভটো এবাৰ শেয়াৰ কৰিবা মিনাক্ষী পৰাগ হাই বা হেল্ল সকলোৱে লাইভটো চাই থাকোতে শেয়াৰ কৰি দিব আৰু আপোনালোকে সকলোৱে গ্ৰুপত শেয়াৰ কৰিব তেতিয়া কোনোবা গ্ৰুপত থাকিলে তেওঁলোকেও আসলতে চাবলৈ পায় দেখা পাইছে নে ইয়াৰ এখন চাদৰখন হ'ব এখন থাকিব আপোনাৰ মেখেলাখন খুব বহলাহল হয় কটনৰ খাদি কটনৰ জোৰা এটো হ'ব ব্লাউজ পিস এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 350 মিনাক্ষী পৰা অল ক্লিয়াৰ বা ঠিক আছে মিনাক্ষী পৰা লভ লাইক দি আছো থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 350 মই সকলো গিটা কাপোৰ কালাৰ আপোনালোকক মেলি নেদেখাও মাত্ৰ কালাৰ গিটা দেখাই দিছো সব 350 ল'ব পাৰিব এটো লাইট স্কাই কালাৰত আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 350 ল'ব পাৰিব লাইট স্কাই কালাৰত আছে খুব ধুনিয়া পিওর খাদি কটন হয় শেয়ার ৰিজাল্টৰ কেতিয়া দিবা বা শেয়ার ৰিজাল্ট আজি দিম কৃষ্ণা শেয়ার কৰিছো থ্যাংক ইউ বা ৰুমি দত্ত হাই আকি হেল্ল সকলোকে মোৰ ফালৰ পৰা মোৰ লাইভলৈ স্বাগতম জনাইছো সকলোৱে মোক ইমানখিনি সময় দিছে ইমানখিনি মৰম দিছে আৰু আশীৰ্বাদ দিছে আৰু আপোনালোকক কওঁ যে মই আসলতে আমি সৰু সৰু মানুহবিলাক সৰু সৰু সুখতে সুখী হৈ যাওঁ যদিও আমি ফেসবুকত ইজনে হিজনক লগ নাপাওঁ তথাপিও এনেকৈ চিনাকি হৈ পেলাই আসলতে সকলোকে আদৰি ল'বলগীয়া হয় গতিকে আপোনালোকে মোক ইমান মৰম দিছে যে এদিনতে মোৰ ভিডিও 13,000 মানুহে চাইছে সেইকাৰণে ইমান ভাল লাগিছে যে আপোনালোকক মোৰ দুখ যেনেকৈ আপোনালোকক কাপোৰ দেখুৱাও তেনেকৈ মই আসলতে সুখৰ সমভাগীও কৰিছো গতিকে আপোনালোকক আজি কৈছো আইমনি অতুল আহি গলো তোমাৰ লাইভ চাবল থ্যাংক ইউ ৰীনা কলিতা চাই আছো ৰাখি থ্যাংক ইউ খুৰী ৰীতা বা উকা মিক্সেট আছে নে উকা মিক্সেট আজি নহব এটো আছে সব এটো আছে মেহেন্দি গ্ৰীন কালাৰ দুটাহে আছে এটো আছে মেহেন্দি গ্ৰীনত দেখা পাইছে আপোনালোকক কৈ আছো যে 13,000 মানুহে একেলগে চাইছিল সেই কাৰণে খুব ভাল লাগিছিল আসলতে এদিনত হেৰি একেটা সময়তে নহয় এদিনত পৰিন্তা ৰাখি পৰিন্তা সৈকে চাই আছো ৰাখিবা থ্যাংক ইউ এটো সব পিংকত আছে 350 ল'ব পাৰিব ঋতুস্মিতা সৈকে চাই আছো বা থ্যাংক ইউ মিনাক্ষী পৰাগ নাইস কালেকশন আৰু আপোনালোকক কওঁ যে আমাৰ অফাৰটো সকলোৰে মানে অনুৰোধন আমাৰ অফাৰটো অহা শনিবাৰলৈকে বহাই দিয়া হৈছিল গতিকে ইচ্ছুক যিসকলে ল'ব বিচাৰে তেওঁলোক আহিব পাৰিব কাকুমণি শইকীয়া চাই আছো দে ঠিক আছে এতিয়া আপোনালোকক দেখাও কেইজনমান ডিজিটেল প্ৰিন্টৰ কাপোৰ এটা তাত ভৰাই দি আছে এটা থৈ দিয়া এটা ডিজিটেল প্ৰিন্টৰ কাপোৰ আসলতে বহুতে বিচাৰি আছিল এযোৰ সব খুব ধুনীয়া ডিজিটেল প্ৰিন্টৰ কাপোৰ গৰমত পিনি মই এটা লাইভত পিনিছিলো আপোনালোকে দেখিছিলে ডিজিটেল প্ৰিন্টৰ কাপোৰ খুব ধুনীয়া হয় এই কাপোৰটো আপুনি ওয়াশ কৰিব পাৰিব একো নহয় মেচিন আজিলৈকে মই অৱশ্যে মেচিনত ধুই পোৱা নাই কিন্তু মেচিন ওয়াশ নকৰিব আপোনালোকে যদি হ্যান্ড ওয়াশ কৰে একো নহয় জুলি শইকীয়া চাই আছো ৰাখি থ্যাংক ইউ জুলিবা ইয়াৰে এখন চাদৰখন হয় খুব বহলাহল ইয়াৰ আসলটো এনেকে দহি কৰা থাকিব ডিজিটেল প্ৰিন্ট ডিজিটেল প্ৰিন্ট নহয় এটো বাটিক প্ৰিন্ট কয় ডিজিটেল প্ৰিন্ট নহয় এটো বাটিক প্ৰিন্টৰ কাপোৰ খুব ধুনীয়া হয় কাপোৰযোৰ গৰমত পিন্ধি আপোনালোকে খুব ভাল পাব এটো বাটিক প্ৰিন্ট কয় ডিজিটেল প্ৰিন্টটো নহয় বাটিক প্ৰিন্টৰ খুব ধুনীয়া হয় কাপোৰ দেখিছেনে সব গৰমত পিন্ধি খুব ভাল পাব এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1000 रुपीसত 1000 টকা ল'ব পাৰিব ইয়াৰে এখন চাদৰখন হ'ব এখন থাকিব মেখেলা আৰু এটো হ'ব ব্লাউজ পিস
ব্লাউজ পিচ সকলোৱে মোক বাটিক প্ৰিন্টৰ কাপোৰ বিচাৰি আছিলে যি বিচাৰিছিল তেওঁলোকক কৈছো যে আকৌ ৰিষ্টক হৈছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 1000 रुपीसত আপোনালোকে বাটিক প্ৰিন্টৰ কাপোৰ ল'ব পাৰিব খুব ধুনিয়া হয় বাটিক প্ৰিন্টৰ কাপোৰবোৰ পিন্ধি খুব আৰাম লাগে আৰু ওয়াশেবল হয় ধুলেও আপোনালোকৰ কালাৰ নাযায় খুব ধুনিয়া পিন্ধিবলে কোনে কোনে চাইছে লাইভত সকলোৱে মেসেজ কৰিব 56 ভিউয়াৰ্স হৈছে গটিকে 100 হোৱা নাই হবলে বহুতে বাকি গটিকে আপোনালোকে শেয়াৰ কৰক যিমানে শেয়াৰ কৰিব কিমানে মোৰ ভিউয়াৰ্স বাঢ়িব সকলোৱে শেয়াৰ কৰি দিয়ক শেয়াৰ কৰাত লাইক কমেন্ট কৰাত একোটো দিগদাৰ নাই ন সকলোৱে কাপোৰ নললে আপোনালোকে লাইক কমেন্ট এটা মোক কৰি দিব তেতিয়া আৰু ভাল লাগিব এটো আছে সক লাইট ইয়েলো কালাৰ খুব ধুনিয়া হয় এনেকে কৰি থোৱা থাকিব ইলুৰা বৰা ধুনিয়া কাপোৰবোৰ চাই ভাল লাগে থ্যাংক ইউ খুব ধুনিয়া বাটিক প্ৰিন্টৰ কাপোৰ আসলে জুনে পিনিছে হি গম পাই খুব ধুনিয়া হয় দেখা পাইছেনে এটো থাকিব আসলটো ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব মেখেলা এখন থাকিব মেখেলা আৰু এটো হ'ব ব্লাউজ পিস খুব ধুনিয়া হয় বাটিক প্ৰিন্টৰ কাপোৰবোৰ দেখা পাইছেনে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব 1000 रुपीसত ল'ব পাৰিব আৰু এটা খুব ধুনিয়া আনকমন কালাৰ আপোনালোকক দেখাইছো এটো আছে আসলটো আপোনাৰ পাৰ্পল কালাৰত আমাৰ দোকানৰ কাপোৰ বিলাক গৃহলক্ষ্মী কাপোৰ কালেকশন আপোনালোকে কেনেকুৱা পাই কবচোন নিহাৰিকা সুমনৰ চাই আছবো যাম এদিন কাপোৰ লবলৈ ঠিক আছে আহিবা নিহাৰিকা সম্পা বসুমতাৰী হাই হেল্ল সব বাটিক প্ৰিন্টৰ কাপোৰ হয় খুব ধুনিয়া এটো ইয়াৰ আসলটো হয় অলপ পাৰ্পলত কৰা হৈছে এটো কিন্তু মাজৰটো আপোনাৰ মেহেন্দি গ্ৰীনত কৰা আছে খুব ধুনিয়া হয় আনকমন কাপোৰজোৰ দেখা পাইছেনে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 1000 रुपीसত আপোনালোকে ল'ব পাৰিব 1000 रुपीसত আপোনালোকে ল'ব পাৰিব কাপোৰজোৰ আমাৰ গৃহলক্ষ্মীৰ কালেকশনবোৰ আপোনালোকে কেনেকুৱা পাইছে যি আমাৰ গৃহলক্ষ্মী কাপোৰ লৈছে সকলোৱে এটা মেসেজ কৰিব ববিতা বৰা শেয়াৰ কৰি দিছো শিখা মনিগাম চাই আছো ভাল লাগিছে থ্যাংক ইউ জুনালী শইকীয়া চাই আছো সকলোকে অশেষ ধন্যবাদ ইয়াৰে এখন মেখেলা আৰু ইয়াৰ ব্লাউজ পিসটো থাকিব আপোনাৰ এনেদৰে পাৰ্পল কালাৰত থাকিব 1000 रुपीसত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব খুব ধুনিয়া কালাৰটো হয় মেহেন্দি গ্ৰীন আৰু আসলটো থাকিব পাৰ্পলত বাটিক প্ৰিন্টৰ কাপোৰ কিছু মই আপোনালোকক আসলতে খুলি দিছো এটো কাৰণে বাটিক প্ৰিন্টৰ কাপোৰবোৰ এনেকে মানে কৈ দিলে দেখাই দিলে ধৰিব নোৱাৰি পম্পি হাই হেল্ল জুনমণি হাই ৰাখিবা মই টছৰ মেখেলা মোক টছৰ মেখেলা লাগিব ঠিক আছে পাবা দলিচকিয়া সুপাৰ কালেকশন থ্যাংক ইউ আৰু এজোৰ দেখাইছো এটো আছে ডাৰ্ক পাৰ্পল কালাৰত আছে দেখা পাইছেনে এজোৰ খুব ধুনিয়া হয় কাপোৰজোৰ পিন্ধি ইমান আৰাম লাগে গৰমত নহয় আপোনালোকে পিন্ধিলে গম পাব আসলতে যি পিন্ধিছে তেওঁটো জানেই খুব ধুনিয়া হয় বাটিক প্ৰিন্টৰ কাপোৰবিলাক ইয়াৰে এখন চাদৰখন হ'ব আপোনালোকে স্কুল বা অফিচলৈ পিন্ধিবলৈ খুব কমফৰ্ট হয় কাপোৰজোৰ অলপো গৰম নুঠে দেখা পাইছেনে ইয়াৰে এখন মেখেলা হ'ব আৰু এটো হ'ব আপোনাৰ ব্লাউজ পিস যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব বাটিক প্ৰিন্টৰ কাপোৰ গিটা খুলি নিদিলে আপোনালোকে ধৰিব আসলতে নোৱাৰে হেকাৰণে মই খুলি গুটি কেজোৰ কাপোৰ আপোনালোকক দেখাই দিছো এটো আছে আপোনাৰ ব্লেকত দেখা পাইছেনে এটো মাছটো এনেকে উকা একো ফুল নাই এটো হ'ব আসলটো ব্লেকত আছে পটি টাইপটো মানে সাইডৰ পটিটো এনেকে থাকিব ইয়াৰে এখন হ'ব চাদৰখন খুব ধুনিয়া হয় খুব ধুনিয়া যেউৰি তোমাৰ কাপোৰ কালেকশন সদায় ইউনিক থ্যাংক ইউ জুইবা দলিচকিয়া কালাৰ কম্বিনেশন বহুতে ধুনিয়া থ্যাংক ইউ ইমান ধুনিয়া কমেন্ট এটা দিয়াৰ কাৰণে অশেষ ধন্যবাদ সকলোৱে মোৰ লাইভটো চোৱাৰ কাৰণে অশেষ ধন্যবাদ শেয়াৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ মোক ইমান সময় দিয়াৰ কাৰণে সকলোকে ধন্যবাদ থাকিল এটো দেখা পাইছেনে লুনা ভুয়া চাই আছো পিংকি ভাল লাগিছে কাপোৰবিলাক থ্যাংক ইউ বাটিক প্ৰিন্টৰ খুব ধুনিয়া কাপোৰ 1000 रुपीसত ল'ব পাৰিব গৰমত আপোনালোকে পিন্ধি খুব ভাল পাব পম্পি বৰা হাই বা টছ মুগা মেখেলা পামনে পাবা টছ মুগা মেখেলা আছে ল'ব পাৰিবা শনিবাৰলৈকে আমাৰ অফাৰ আছে গতিকে আহি পেলাই একেদিনত লওঁ বুলি ক'লেও খুব ধুনিয়াকৈ ল'ব পাৰিবা
বাটিক প্ৰিন্টৰ কাপোৰ আপোনালোকে এবাৰ এযোৰ লৈ পিন্ধি চাওক খুব ধুনীয়া হয় বাটিক প্ৰিন্টৰ কাপোৰবিলাক পিন্ধিবলৈ আইমনি মাজুলী গলে যাম দোকানলৈ ঠিক আছে প্ৰীতিশা বৰুৱা সুপাৰ কালেকশ্যন বা থ্যাংক ইউ বাটিক প্ৰিন্টৰ কাপোৰ আপোনালোকে পিন্ধি চাওক ইমানেই ভাল পাব নহয় আপোনালোকে পিন্ধি মানে পিন্ধিলে আপোনালোকে গম পাব এটো যে খুব ধুনীয়া কালাৰ লাইট অৰেঞ্জ আৰু পাৰ্পল ব্লু কম্বিনেশনত আছে দেখিছেনে ব্লু কম্বিনেশনত আছে খুব ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে বাটিক প্ৰিন্টৰ কাপোৰ এযোৰ লৈ পিন্ধি চাওক খুবেই ভাল পাব আপোনালোকে পিন্ধি ইমানেই ভাল লাগে গৰমত পিন্ধি কাপোৰযোৰ আৰামদায়ক হয় আপোনালোকে দেখা পাইছেনে এযোৰ 1000 रुपीसত আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া অফিস বা স্কুললৈ এনেকে খুব ধুনীয়াকৈ আপোনালোকে পিন্ধিব পাৰিব গৰম নুঠে পম্পি বৰা আপোনাৰ কালেকশ্যন বহুত ভাল লাগে বা থ্যাংক ইউ দেখা পাইছেনে 1000 रुपीसত ল'ব পাৰিব আৰু আমাৰ প্ৰাইস বিলাক কেনেকুৱা হয় ৰিজনেবল প্ৰাইস হয়নে সকলোৱে এবাৰ জনাব যে আমাৰ প্ৰাইস বিলাক আপোনালোকে কেনেকুৱা পায় সকলোৱে জনাবচোন এটো টা আছে সব ব্লু কালাৰত এটো কি কালাৰ হ'ব এটো येलो মানে येलो ব্ল্যাক টাইপৰে হয় येलो আৰু ব্ল্যাক মিক্স টাইপৰ হয় কালাৰটো খুব ধুনীয়া হয় এটো ব্লুত আছে আসলটো পম্পি আপোনাৰ কালেকশ্যন বহুত ভাল লাগে ঠিক আছে বৰ্ণালী শৰ্মা মাজুলী কোট আছে দোকানখন মাজুলী কমলাবাৰী চাৰিআলিত আছে আমাৰ দোকান বনগাঁও ৰোডত আপুনি ফোন কৰিব মোৰ নাম্বাৰটো দিয়া আছে আৰু আমাৰ দোকানৰ নাম গৃহলক্ষ্মী আপুনি আহিলে ইয়াত খুদিলে আপুনি গম পাব পল্লৱী কলিতা নাইস কালেকশ্যন বিদিশা বৰঠাকুৰ ধুনীয়া লাগিছে থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ ইয়াৰে এখন চাদৰখন হ'ব এখন থাকিব মেখেলা এখন থাকিব মেখেলা আৰু এটো থাকিব ব্লাউজ পিস আৰু কৈ দিছো যে বাটিক প্ৰিন্টৰ কাপোৰবোৰ সোনকালে আপোনাৰ আমাৰ শেষ হৈ গুছি যায় গতিকে যি বিচাৰিছিল সকলোৱে সোনকালে বুকিং কৰিব মনিষা দত্ত ধুনীয়া কাপোৰ চাই আছো থ্যাংক ইউ নিতুমণি দত্ত ধুনীয়া সকলোবোৰ কাপোৰ থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ আপোনালোকে কাপোৰবোৰ পিছত কিন্তু সোনকালে শেষ হৈ গুছি যায় গতিকে যি বিচাৰিছিল সকলোৱে লাইভটো চাই আপোনালোকে বুকিং কৰি দিব এতিয়া আপোনালোকক তেজুৰমান দেখাও ডিজিটাল প্ৰিন্টৰ কাপোৰ সকলোৱে বিচাৰি আছিল আপোনালোকক মই কওঁ যে ডিজিটাল জামকে পিংকি বৰা জামকে যাবই পৰা নাই আজিলৈকে হ'ব আহিব একো নাই আপোনালোকক মই কওঁ যে ডিজিটাল প্ৰিন্টৰ কাপোৰৰ কোৱালিটি বহুত আছে বহুতটা কোৱালিটি আছে কিছুমান আপোনাৰ 550 পৰা ষ্টাৰ্ট হয় কিছুমান আপোনাৰ 850 950 তেনেকুৱালৈকেও আছে ডিজিটাল প্ৰিন্টৰ কাপোৰ কিন্তু আমাৰ ওচৰত যেটো পাব আপুনি মোৰ কাস্টমাৰ ৰিভিউ আছে যে আমাৰ দোকানৰ ডিজিটাল প্ৰিন্টটো বেলেগৰ লগত নিমিলে গতিকে মই হেতু কাৰণে আপোনালোকক কৈ লৈছো যে আপোনালোকে দামটো হয়তো কিছুমানত ইয়াতকে কমতো পাব পাৰে কিন্তু আমাৰ ডিজিটাল প্ৰিন্টটো হয়তো বেলেগৰ লগত আপোনাৰ নিমিলিব পাৰে কিন্তু আমাৰ ডিজিটাল প্ৰিন্টটো আপোনালোকে দেখিলে গম পাব সৰি ইয়াৰে এখন চাদৰখন হয় সক এজোৰ ডিজিটাল প্ৰিন্টৰ খুব ধুনীয়া কালাৰটো এটা চলে কালাৰটো অকমান ফটোত বেলেগ আহিছে কালাৰটো ইমান ধুনীয়া কালাৰটো দেখা পাইছেনে খুব ধুনীয়া হয় কাপোৰযোৰ এটো এনেকুৱা হ'ব ইয়াৰে আসলটো থাকিব এনেকুৱা পখিলা আছে গুটে কাপোৰযোৰতে এখন থাকিব চাদৰখন এখন থাকিব মেখেলা 750 ত আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া হয় ডিজিটাল প্ৰিন্টৰ কাপোৰ এটো হ'ব ব্লাউজ পিস জয়শ্ৰী চাই আছো ভাল লাগিছে কাপোৰবোৰ থ্যাংক ইউ এটো থাকিব ব্লাউজ পিস 750 ত আপোনালোকে ল'ব পাৰিব আকৌ এবাৰ কৈ দিছো মাজুলীত হলে আপোনালোকে কেশ অন ডেলিভাৰী পাব আৰু মাজুলীৰ বাহিৰত কিন্তু আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব ডিজিটাল প্ৰিন্টৰ কাপোৰ গুটেইখিনি আপোনালোকক মই খুলি নেদেখাও কালাৰ গিটা দেখাই দিম কালাৰ গিটা বহুত ধুনীয়া হয় এটো সব ইমান ধুনীয়া কালাৰটো মই আপোনালোকক অকনমান খুলিয়ে দেখাইছো কালাৰটো ধুনীয়া কাৰণে ইমান ধুনীয়া লাগিছে সব লাইট পিংকত গৰমত পিন্ধিবলৈ ইমান ধুনীয়া লাগিব নহয় আপোনালোকে মোবাইলত দেখাতকে কিন্তু এনেকে আপোনালোকে যদি চাই কাপোৰটো বহুত মৰম লগা হয় সাগৰিকা নাইস কালেকশ্যন থ্যাংক ইউ সাগৰিকা পিংকি ধুনীয়া কাপোৰবোৰ দেখা পাইছেনে খুব ধুনীয়া হয় ডিজিটাল প্ৰিন্টৰ কাপোৰ হয় খুব ধুনীয়া লাগে পিন্ধি পেলাই ইয়াৰে এখন মেখেলা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব আৰু তোমাদের ভিউজ কিমান দেখাইছা আৰু এজোৰ ডিজিটাল প্ৰিন্টৰ কাপোৰ ডিজিটাল প্ৰিন্টৰ এতিয়া যোনখিনি ষ্টক হৈছে খুব ধুনীয়া হয় ডিজিটাল প্ৰিন্টৰ কাপোৰ দুযোৰ খুব ধুনীয়া ষ্টকত আহিছে আসলতে
নিজে খুব ধুনীয়া দেখিছো নিজে আনো যেতিয়া নিজে খুব ধুনীয়াই দেখো বাৰু কালেকশনবোৰ এটো সব ব্ল্যাক আৰু হোৱাইটত এনেকে কাম কৰা আছে খুব ধুনীয়া হয় দেখা পাইছেনে ব্ল্যাক আৰু হোৱাইটত খুব ধুনীয়া হয় এটো কম্বিনেশনত আছে ইয়াৰে এখন চাদৰখন থাকিব এখন থাকিব আপোনাৰ মেখেলাখন এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব আপোনাৰ এনেকে কাম কৰা আছে সব এটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব 750 আপোনালোকে ল'ব পাৰিব 750 টকাত কোন কোন আছে লাইভত সকলো এবাৰ মেসেজ কৰি দিব কোন কোন আছে লাইভত আৰু কোনটো দেখাবলৈ কলা পিংক ডিজিটাল প্ৰিন্টৰ কাপোৰ বহুত আছে আপোনালোকে মোক WhatsApp কৰিব যদি আপোনালোকে বিচাৰে তেতিয়াহলে বহুত কালেকশন আছে ডিজিটাল প্ৰিন্টৰ কাপোৰৰ এটোটা আছে সব লাইট পিংকত আছে খুব ধুনীয়া হয় কালাৰটো এজোৰ 750 আপোনালোকে ল'ব পাৰিব 650 টকা সৰি 750 টকাত আপোনালোকে ল'ব পাৰিব এটো আছে হোৱাইটত খুব ধুনীয়া হয় কালাৰ কম্বিনেশনটো খুব ধুনীয়া লাগিছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব সুস্মিতা শৰ্মা ধুনীয়া লাগিছে কাপোৰবোৰ জাম এদিন ঠিক আছে আহিব দেখা পাইছেনে 750 ত ল'ব পাৰিব ডিজিটাল প্ৰিন্টৰ খুব ধুনীয়া সফট কোৱালিটিৰ হয় কাপোৰটো পিন্ধি খুব আপোনালোকে আৰাম পাব গৰমত এটো এটা আছে অফ হোৱাইট টাইপত কাপোৰটো আছে খুব ধুনীয়া হয় কালাৰটো সব খুব ধুনীয়া কালাৰটো কটন কাপোৰ দেখাবচোন পিংকি বৰা কটন কাপোৰ আজি নেদেখাও বাৰু বেলেগ এদিন দেখাই দিম 750 ত ল'ব পাৰিব ইয়াৰে কালাৰ বহুত আছে কালাৰখিনি মই আপোনালোকে মোক WhatsApp কৰিব যদি কোনোবাই ল'ব বিচাৰে হেগিটা কালাৰে মই দেখালো এটোটা আছে কালাৰ দেখা পাইছেনে কি লেখন কলিতা এজোৰ ধুনীয়া লাগিছে প্ৰাইস কিমান 750 হয় আৰু দেখাইছো ডিজিটাল প্ৰিন্টৰ কাপোৰবোৰ আসলে খুব ধুনীয়া হয় পিন্ধি খুবেই আৰাম পাব বহুত ধুনীয়া আছে প্ৰিন্ট বিলাক আপোনালোকে গৰমত পিন্ধি খুব ভাল পাব যি ল'ব বিচাৰে তেওঁলোকে আহিব দোকানলৈ নহলে মোক WhatsApp কৰিলেও মই কালাৰ গিটা দেখাই দিব পাৰিম খুব ধুনীয়া হয় সব 750 ত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰি দিব এতিয়া অন্য কিছুমান কাপোৰ আপোনালোকক দেখাও ৰেডি কৰি থোৱা আছে খুব ধুনীয়া কালাৰটো এটো সব খুব ধুনীয়া হয় কাপোৰজোৰ স্লাব কটনৰ কেজিমান কাপোৰ আপোনালোকক দেখাও এইজোৰ ৰেডি কৰি থোৱা আছে দেখা পাইছে ৰেডি কৰি থোৱা আছে কালাৰটো ইমান ধুনীয়া চকচোন এনেকে হোৱাইট আৰু হোৱাইটৰে কাম কৰি থোৱা আছে আপোনাৰ এটো আসলতে তামা গুণাত কৰা আছে কাপোৰটো তামা গুণাত কৰা আছে ইয়াৰে এখন চাদৰখন হ'ব এটো হ'ব আসলটো দহি পটি সব সিলাই থোৱা আছে আৰু এখন থাকিব আপোনাৰ মেখেলাখন এখন থাকিব মেখেলা আৰু এটো থাকিব আপোনাৰ ব্লাউজ পিস এই কাপোৰটো আপোনালোকে ল'ব পাৰিব 800 ত ল'ব পাৰিব 800 যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব শিৰোমণি দাস আপোনাৰ কাপোৰবোৰ বৰ ধুনীয়া থ্যাংক ইউ আৰু এটা কালাৰ দেখিছো 800 ত আপোনালোকে ল'ব পাৰিব আগৰ জোৰৰ নিচিনাই কালাৰটো এটো আছে আপোনাৰ ডাৰ্ক গ্ৰীনত আছে গ্ৰীন হয় নেটো ব্লু কালাৰ পূৰ্ণিমা কলিতা ৰাখি কাপোৰবোৰ খুব ধুনীয়া লাগিছে থ্যাংক ইউ দলি শইকীয়া সঁচাই বহুত ধুনীয়া লাগিছে থ্যাংক ইউ এটো হ'ব আসলটো দহি পটি কৰি থোৱা আছে এখন চাদৰখন থাকিব আৰু এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব এটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 800 আপোনালোকে ল'ব পাৰিব পূজা শইকীয়া অতি সুন্দৰ থ্যাংক ইউ সকলোৱে স্ক্ৰিনশ্বটবোৰ লৈ যি যাৰ কাৰোবাৰ যদি কাপোৰ ভাল লাগে তে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব মই আপোনালোকৰ মাজুলীৰ ভিতৰত হলে আপোনালোকে অনলাইন পেমেন্ট কৰিব নালাগে কেছ অন ডেলিভাৰী কৰিলেই হ'ব আৰু মাজুলীৰ বাহিৰত হলে কিন্তু আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব বহুত কেইগৰাকী বাইদেৱে মোৰ পৰা বাহিৰৰ বাইদেৱে বহুত কেইগৰাকী কাপোৰ লৈছে তেওঁলোকে গম পায় কাপোৰৰ কেনেকুৱা কোৱালিটি যদি কোনোবা বাহিৰৰ বাইদেৱে চাই আছে তেতিয়াহলে মেছেজটা কৰি দিব যে মোৰ পৰা কাপোৰ লৈ আপোনালোকে কেনেকুৱা পাইছে
মাজুলীখিনিতো গম পায়, যোনখিনি বাহিৰৰ পৰা লৈছে তেওঁলোকেও গম পায়। ইয়াৰে এইটো হ'ব কি আচলটো, এইটো পতি চিলাই থোৱা আছে। ৰমেশ অসম হাজৰি, মোৰ মানুহজনী পগলা হৈছে বাইদেউ। পগলা হ'ব নালাগে বাৰু দাদা, পগলা হ'লে দিগদাৰ হ'ব। আপুনি মাত্ৰ কাপোৰ এযোৰ লৈ দিব বাইদেউক। দলি শইকীয়া, মজা লাগিছে। কমেণ্টটো পঢ়ি মোৰ হাঁহি উঠি গৈছে বাৰু। একো নাই, পগলা হ'ব নালাগে। মাইকী মানুহ কি কৰিব, কাপোৰ দেখিলে ল'ব বিচাৰিবই আৰু। 800ত ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব। স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰি দিব। 800ত আপোনালোকে ল'ব পাৰিব। আৰু দুযোৰমান কাপোৰ আপোনালোকক দেখাই দিওঁ। স্লাব কটনৰে হয়। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 650। মই ইয়াৰে এযোৰ কাপোৰ মেলি দেখাই দিম, বাকী কাপোৰকেইযোৰ মই আপোনালোকক কালাৰ দেখাই দিম। 650ত ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ। স্লাব কটন মানে এইটো খুব ছফ্ট কোৱালিটিটোৰ হয়, ইয়াত কিন্তু ৰাফ নহয়। আপোনালোকে গৰমত পিন্ধি খুব ভাল পাব। 650ত ল'ব পাৰিব। ইয়াৰে চাদৰখন এখন আৰু মেখেলা থাকিব আপোনাৰ, মেখেলা থাকিব এইখন, আৰু ইয়াৰে ব্লাউজ পিচটো এনেকে গোটেই বডিত কাম কৰা থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। 650ত ল'ব পাৰিব। দেখা পাইছে? ইয়াৰে মই কালাৰ কেইটা আপোনালোকক দেখাই দিম, কি কি কালাৰ আছে। এইটো আছে আপোনাৰ হোৱাইটত, এইটো আছে হোৱাইটত। চব খুব ধুনীয়া, ওচৰৰ পৰা দেখাই দিছো। হোৱাইটত আছে এইটো কালাৰটো। এইটো যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। 650ত ল'ব পাৰিব। এইটো এটা কালাৰ আছে, খুব ধুনীয়া, দেখা পাইছেনে? ব্লুত খুব ধুনীয়া কাম কৰা আছে। 650ত আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ইয়াৰ কালাৰ আৰু আছিলে নহয়, তুমি লৈ গ'ল নি? এইটো এটা আছে কালাৰ চক, এইটো এটা আছে, খুব ধুনীয়া হয়। ৰেড, পিয়াজি কালাৰ, ৰেড নহয় পিয়াজি কালাৰত। দেখা পাইছে? মই কালাৰটো দেখাই দিছো। পুৰবী বৰা, বহুত ধুনীয়া লাগিছে কাপোৰবোৰ। থেংক ইউ পুৰবী বা। এইটো আছে পাৰ্পল কালাৰত। 650ত ল'ব পাৰিব। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব। 650 অনলি, 650 টকা। এইটো এটা আছে চব, লাইট পাৰ্পলটো হয়। এইটো আছে লাইট পিংকত। 650ত ল'ব পাৰিব। এইটো অকণমান ডিজাইনটো অকণমান বেলেগ আছে। এইটো আপোনালোকে ল'ব পাৰিব 650তে। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰি দিব। 650ত ল'ব পাৰিব। আচলতে বহুত বেছি ৰেঞ্জৰ কাপোৰ দেখুওৱা নাই আপোনালোকক। অফাৰ যিহেতু চলি আছে, গতিকে আপোনালোকে সকলো আহি পেলাই অফাৰত কাপোৰ ল'ব পাৰিব। শনিবাৰলৈকে আছে, কিন্তু আমাৰ কাপোৰবোৰ বৰ সোনকালে বুকিং হৈ গুচি যায়। গতিকে আপোনালোকে লাইভটো চলি থাকোঁতে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰি দিব। এযোৰ খুব ধুনীয়া। ইয়াৰ কিন্তু এটা পিছে আছে কাপোৰ, ইয়াৰ পিচটো শেষ হৈ গ'ল। এটা পিছে আছে, মই আপোনালোকক দেখাই দিছো মাত্ৰ। এইটো আহিব আপোনাৰ 800ত। ইয়াৰে এইটো আচলটো হ'ব। এইযোৰৰ কিন্তু আপোনাৰ এটা পিছে এভেইলেবল আছে। যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। দেখা পাইছে? এইখন চাদৰখন হ'ব। বৰ্ণালী হাজৰিকা, বহুত ধুনীয়াকৈ গৃহলক্ষ্মীৰ দুৱাৰ দি লক্ষে সোমাইহে তোমাক আগুৱাই নিয়ক। থেংক ইউ বৌ। সকলোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে সকলোৱে, সকলোকে অশেষ ধন্যবাদ। এইখন থাকিব চাদৰখন, আৰু এইটো হ'ব ব্লাউজ পিচটো। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 800ত। ইয়াৰে কিন্তু এটা পিছে এভেইলেবল আছে। আপোনালোকক মই গোটেইখিনি কালাৰ দেখাব নোৱাৰো, গতিকে শ্যামলী শইকীয়া বা, আপোনাৰ কাপোৰ বহুত ধুনীয়া, চাই আছো দে। থেংক ইউ। ইয়াৰে এটা কালাৰেই আছে। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। 800ত আপোনালোকে ল'ব পাৰিব। আৰু কেইটামান স্লাব কটনৰ কাপোৰ আপোনালোকক দেখাই দিম। এযোৰ এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 580 টকাত। 580 টকাত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া ছফ্ট কোৱালিটিৰ হয় এনেকুৱা কাপোৰবোৰ। পিন্ধি খুব আৰাম পাব কাপোৰযোৰ আপোনালোকে। মই ইয়াৰে এটা কালাৰ আপোনালোকক মেলি পেলাই দেখাই দিছো, বাকী কালাৰ কেইটা আপোনালোকে জাষ্ট কালাৰ কেইটা দেখাই দিম। এইটো চাওক, ইয়াৰে এইটো হ'ব 580ত আপোনালোকে ল'ব পাৰিব। কিমান ক'লো? 580 ন? 580ত ল'ব পাৰিব। ইয়াৰে এইকেইটা হ'ব আচল। আচলতে দামবোৰ কৈ থাকোঁতে পাহৰি থাকো। কোনোবাই স্ক্ৰীনশ্বট এটা পঠাইছে, অশেষ ধন্যবাদ। আৰু যোনে যোনে বুকিং কৰিব এতিয়া মাত্ৰ ফোন নকৰিব। মই এতিয়া ফোন কৰিলে দিগদাৰ হ'ব। আপোনালোকে মোক স্ক্ৰীনশ্বটটো দি থওক, মই আপোনালোকৰ কাপোৰ পঠাই দিম।
ৰাজশ্ৰী বৰা তোমাৰ কাপোৰবোৰ বহুত ধুনীয়া থ্যাংক ইউ আৰু আপোনালোকক এটা কথা কওঁ যে আপোনালোকে বুকিংটো কিন্তু মই মাত্ৰ দুদিনৰ কাৰণেহে ৰাখি থম দুদিনৰ পাছত কিন্তু আপোনালোকৰ বুকিং বিলাক মই খুলি দিম কাৰণ আমাৰ দোকান হয় কাৰণ ৰাখি থবলৈ অকমান দিগদাৰ হৈ যায় আপোনালোকৰ কাপোৰবোৰ দুদিনতকৈ বেছি হলে কিন্তু মই কাপোৰখিনি আপোনাৰ খুলি পেলাই বেলেগক দি দিব লাগিব আপোনালোকে যদি পেমেন্ট কৰি নিদিয়ে তেতিয়াহলে মই খুলি পেলাই বেলেগক দি দিব লাগিব এটো সব ইয়াৰে এটো আসলটো হ'ব 580 লব পাৰিব 580 টকা যদি ভাল লাগে স্ক্ৰিনশ্বট লব আৰু মোক WhatsApp কৰি দিব ইয়াৰে এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব সিম্পল হ'ব স্লিপছত পাৰি এটা থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 580 লব পাৰিব ইয়াৰে মই কালাৰ গিটা আপোনালোকক দেখাই দিম কি কালাৰ আছে 580 লব পাৰিব খুব ধুনীয়া হয় কাপোৰযোৰ পিন্ধি খুব আৰাম পাব এটো এটা আছে পিয়াজি কালাৰ এটো দেখা পাইছে পিয়াজি কালাৰ মিনাক্ষী পলি হাজৰিকা চাই আছো একেবা থ্যাংক ইউ মিনাক্ষী পৰাক বহুত ধুনীয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ ৰূপজ্যোতি সৈকিয়া ভাল লাগিছে কাপোৰবোৰ সকলোকে অশেষ ধন্যবাদ এটো আছে 580 যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এটো আছে লাইট অকমান ডাৰ্ক পিংকত আছে হোৱাইটেৰে কাম কৰা আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লব 580 লব পাৰিব সোনকালে কাপোৰবোৰ দেখাই দিছো আপোনালোকক এটো আছে মেহেন্দি গ্ৰীনত দেখা পাইছে 580 অনলি মিনাক্ষী পৰাক লভ লাইক দি আছো থ্যাংক ইউ এটো আছে লাইট পিংকত যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব 580 অনলি 580 অনলি আপোনালোকে আমাৰ প্ৰাইসবোৰ কেনেকুৱা পায় জনাব সকলে আৰু আমাৰ কাপোৰৰ কোৱালিটি সদায় মই ভাল কাপোৰৰ কোৱালিটিয়ে দিবলৈ চেষ্টা কৰো আপোনালোকে কেনেকুৱা পায় নাজানো এটো সব 580 লব পাৰিব খুব ধুনীয়া হয় এবোৰ কাপোৰ আপোনালোকে খুব ধুনীয়াকে যদি ৰেডি কৰি লয় ব্লাউজটো খুব ধুনীয়াকে ষ্টাইলত চিলাই লয় তেতিয়াহলে আপোনালোকে পাৰ্টি বা বিয়ালেও আপোনালোকে খুব ধুনীয়াকৈ পৰিধান কৰি যাব পাৰিব মিনাক্ষী পৰা লভ লাইক দি আছো ডলি সৈকিয়া লাভলি কালেকশন থ্যাংক ইউ 580 আপোনালোকে লব পাৰিব এটো এটা আছে ইয়েলো কালাৰ দেখা পাইছেনে ইয়েলো আসলতে এবিলাক কাপোৰ এসি কটন বুলিয়ে কয় এসি কটনৰ মেচিন মেডৰ কাপোৰ হয় বুলি মেচিন মেডৰ কাপোৰ বুলিয়ে কয় দেখা পাইছেনে 580 এটোটা কালাৰ আছে মই কালাৰ গিটা আপোনালোকক দেখাই দিছো এটো আছে আপোনাৰ ডাৰ্ক মেহেন্দি গ্ৰীনত আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব এই কাপোৰ কিছু আপোনালোকে লব পাৰিব 600 ত 600 টকা লব পাৰিব 600 টকা লব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰি দিব 600 ত আপোনালোকে লব পাৰিব দেখা পাইছে ইয়াৰে এখন চাদৰখন খুব ধুনীয়া কালাৰটো কম প্ৰাইসত ধুনীয়া কাপোৰ থ্যাংক ইউ ডলি ইয়াৰে একটো হ'ব আসলটো কোন ৰিসিভ কৰাছে তুলিকা হাজৰিকা ধুনীয়া লাগিছে থ্যাংক ইউ ইয়াৰে এখন 600 লব পাৰিব ইয়াৰে এখন চাদৰখন এখন থাকিব মেখেলা এখন থাকিব মেখেলাখন ইয়াৰে একদা হ'ব সাইড পটি আৰু ইয়াৰে ব্লাউজ পিসটো আপোনাৰ ফুল থাকিব গুটে হোল বডিত ফুল কৰা হ'ব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 600 ত আপোনালোকে লব পাৰিব সীমা নেওক লাভলি থ্যাংক ইউ এডুটা আছে আপোনাৰ লাইট পাৰ্পলত দেখা পাইছেনে 600 ত লব পাৰিব খুব ধুনীয়া অফাৰ প্ৰাইজত আপোনালোকে ধুনীয়া কাপোৰ লব পাৰিব 600 ত যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এটো আছে লাইট পিংকত ব্লু আৰু হোৱাইটেৰে কাম কৰা আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব সীমা নেওক লাভলি থ্যাংক ইউ কোনে কোনে চাই আছে এবাৰ মেসেজ কৰি দিয়ক সকলোৱে এটো এটা আছে 600 ত লব পাৰিব আজি ইমানখিনি কাপোৰ দেখালো আৰু আপোনালোকক কাপোৰ নেদেখাও গতিকে জিতামণি মুদৈ নাইস থ্যাংক ইউ আজি ইমানখিনি কাপোৰ আপোনালোকক দেখালো ইয়াৰ ভিতৰত যদি আপোনালোকৰ কিবা কাপোৰ ভাল লাগে তেহলে স্ক্ৰিনশ্বট লৈ মোৰ নাম্বাৰটো আপোনালোকক স্ক্ৰিনত দিয়া আছে আপোনালোকে WhatsApp কৰি দিব আৰু আপোনালোকক কৈছো যে আজিলৈকে যিমানখিনি আমাৰ শেয়াৰ কম্পিটিশন যেটো ৰাখিছিলো সেই শেয়াৰ কম্পিটিশনত যোন উইনাৰ হৈছে তেওঁৰ নাম হৈছে ডলি সৈকিয়া তেওঁ আসলতে মোৰ প্ৰতিটো লাইভৰ বুলি ভিডিঅ'ই নহয় তেওঁ মোৰ প্ৰতিটো ৰিলছও তেওঁ মোক শেয়াৰ কৰি দিয়ে ৰিলছও শেয়াৰ কৰি দিয়ে
তেওঁলৈ অশেষ ধন্যবাদ। তেওঁৰ ঘৰ মাজুলীতে হয়। তেওঁ আচলতে গৃহলক্ষ্মীৰ পৰা আকৌ আগতেও এবাৰ তেনেকৈ পুৰস্কাৰ পাবলৈ মানে পাইছে, গতিকে তেওঁক আকৌ পুনৰবাৰ বিজেতা বুলি কৈ মোৰ ভাল লাগিছে আৰু তেওঁলৈ অশেষ ধন্যবাদ। মোক আগবাঢ়ি যোৱাত তেওঁ বহুতখিনি সহায় কৰিছে। ডলি শইকীয়া, থেংক ইউ ছ' মাছ ডিয়াৰ, ৱেলকাম। আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ যে আকৌ আজিৰ যিহেতু আজি 19 তাৰিখ, গতিকে আজিলৈকে যিখিনি শ্বেয়াৰ কম্পিটিশ্যন হ'ল সেইখিনি শেষ হৈ গ'ল। আকৌ পুনৰ যেতিয়া মই লাইভ আহিম তেতিয়াৰ পৰা আকৌ শ্বেয়াৰ কম্পিটিশ্যন হ'ব। এইবাৰ আপোনালোকক কৈছোঁ যে এইবাৰ আমি দুগৰাকী শ্বেয়াৰ কম্পিটিশ্যনৰ উইনাৰ ৰাখিম। গতিকে কিন্তু এতিয়ালৈকে মোৰ লাইভ অনুষ্ঠানৰ লাইভ 50 বা 70লৈকে হৈছে, কিন্তু এইবাৰ আপোনালোকক কৈছোঁ যে মোৰ 100 ক্ৰছ কৰিব লাগিব। আচলতে এইটো আপোনালোকৰ প্ৰতি মোৰ আদেশ নহয়, অনুৰোধহে। গতিকে আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আগবাঢ়িছোঁ। আৰু আপোনালোকক মই কৈ দিছোঁ যে এইবাৰ যোনেই মোক সেইখিনি মোৰ সহায় কৰিব, গতিকে তেওঁলোকলৈ মোৰ ফালৰ পৰা এখন টচৰ মেখেলা, মিক্স টচৰ মেখেলা এখন উপহাৰ জনাম। আৰু এইবাৰ দুগৰাকীকৈ উইনাৰ আমি ৰাখিম বুলি ভাবিছোঁ। পিংকি দত্ত, বহুত ভাল লাগিল, থেংক ইউ। দুগৰাকীকৈ উইনাৰ ৰাখিম, গতিকে আপোনালোকে মাত্ৰ মোক সহায় কৰি যাওক। আৰু আমাৰ গৃহলক্ষ্মীৰ তৰফৰ পৰা এটা সুন্দৰ উপহাৰ দিম মিক্স টচৰ মেখেলা এখনৰ লগতে। কিন্তু আপোনালোকক কৈছোঁ যে মোৰ লাইভ অনুষ্ঠানত কিন্তু 100 ভিউৱাৰ্ছ সেই সময়ত হ'ব লাগিব। আপোনালোকক সেইটোও কৈছোঁ। সকলোৱে হয়তো সেইটো কৰিব নোৱাৰিবও পাৰে, কিন্তু আপোনালোকক কৈছোঁ যিমানেই মানে পাৰে আপোনালোকে মোক সহায় কৰক। আৰু কৈছোঁ মাজুলীৰ বুলি নহয়, মাজুলীৰ বাহিৰৰ বাইদেউ কেইগৰাকীও মোক বহুত সহায় কৰিছে, সেইটো কাৰণে আপোনালোকক অশেষ ধন্যবাদ। কিন্তু আপোনালোকে আৰু অকণমান মোক সহায় কৰক, সেইখিনিয়ে মই কৈছোঁ। আৰু আজি যদি মই দেখুওৱা কাপোৰ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ মোক মাত্ৰ হোৱাটছআপ কৰিব। মোৰ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে। আৰু আপোনালোকে যদি দোকানলৈ আহিবলৈ বিচাৰে, দোকানৰ ঠিকনাটো আপোনালোকক কৈ দিছোঁ। গৃহলক্ষ্মী, কমলাবাৰী, মাজুলীত আছে, বনগাঁও ৰোডত। আৰু মোৰ স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়া আছে। যদি আপোনালোকে কাপোৰযোৰ লৈ আগতে চাবলৈও বিচাৰে, কাপোৰযোৰ চাই ল'ব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক হোৱাটছআপ কৰি দিম। ডলি শইকীয়া, চেষ্টা কৰিম তোমাক আগুৱাই নিবলৈ। থেংক ইউ ডলি। আৰু আজি ইমানখিনিয়ে কাপোৰ দেখালোঁ। দীপালী বৰা, আছোঁ তোমাৰ লগত, থেংক ইউ। থেংক ইউ বৌ। কল্পনা বৰা, চাই আছোঁ দেই। ঠিক আছে কল্পনা, সকলোকে অশেষ ধন্যবাদ মোক ইমানখিনি সময় দিয়াৰ কাৰণে, ইমানকণ সময় মোৰ লগত থকাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ। আচলতে কাপোৰ এযোৰ লোৱাই ডাঙৰ কথা নহয়, কাপোৰ এযোৰ যে চাই থকা, এজন মানুহক চাই থকা, যেনেকৈ এখন মিটিঙত এজন মানুহৰ বক্তৃতা শুনি থকাটো বহুত ডাঙৰ কথা, ঠিক সেইদৰে এগৰাকী মানুহে কাপোৰ দেখুৱাই থাকোঁতে চাই থকাটো বহুত ডাঙৰ কথা। গতিকে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিলে। আজি লৈ আহিছোঁ, পুনৰ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ কাপোৰ লৈ আহিম। যদি ভাল লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ মাত্ৰ মোৰ দিয়া নাম্বাৰত আপোনালোকক দি দিব। আৰু আকৌ এবাৰ কৈছোঁ, বুকিং কৰি কেনচেল নকৰিব। বুকিং মই মাত্ৰ 2 দিনৰ কাৰণে ৰাখিম। যদি আপোনালোকে পে'মেণ্ট নকৰে সেই কাপোৰ মই বেলেগক দি দিম। আজিলৈ আহিছোঁ, শুভ সন্ধিয়া, সকলো ভালে থাকক।